हेलो गाइस আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুমি ব্লগলৈ। আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম। এয়া মই পটলখিনি কিচি কিচিকৈ কাটি লৈছো ধুনিয়াকৈ আৰু এয়া পাতল পাতলকৈ কাটি লৈছো। এবাৰ মই পটলখিনি ধুই লম আৰু যদি ভিডিওটো চাই কিনে ভাল পায় তেতিয়াহলে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই 1 কাপ বেচন লৈ লৈছো। ইয়াত মই কালজিৰা দি দিছো অকণমান আৰু ইয়াত মই ধনিয়া আৰু জিৰাৰ গুড়া দি দিছো আৰু অকণমান হালধি দি দিছো আৰু অকণমান ৰেড চিলি দি দিছো। আপোনালোকে বেছিকৈও দিব পাৰে আৰু এইখিনি মই পানী দি মই ধুনিয়াকৈ পেষ্ট এটা বনাই লম আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিছো। এইখিনি মোৰ ৰেডি হৈ গল। বেছি পাতলো নহয় বেছি গাঢ়ও নকৰিব। ইয়াত মই পটলখিনি দি ধুনিয়াকৈ লগাই লম বেচনখিনি আৰু এয়া মই তেল গৰমত মই দি দিছো। পটলখিনি মই এনেকৈ ভাজি লৈছো। আপোনালোকে পটল ভাজি খাই কেনে বহুত যদি আমনি পাইছে তেতিয়াহলে এনেকৈ বনাই খাই চাবচোন। বহুত ধুনিয়া টেষ্টি হয়। দেখিছে নহয় কেনেকুৱা মচমচীয়া আছে। আজিলৈ ভিডিওটো ইমানে। বাই বাই।